নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ SI এক্সামৰ পুৰণি প্ৰশ্ন কাকত। এই সেশনটোত 15টা কুৱেশ্যন লোৱা হৈছে, যিবোৰ প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট হ'ব আহিবলগীয়া এক্সামসমূহৰ বাবে। গতিকে আজিৰ সেশনটো আৰম্ভ কৰোঁ আহক। আৰু প্ৰশ্নবোৰ খুব মনোযোগেৰে চাই যাব। কুৱেশ্যন নম্বৰ 1, মাটিকালিৰ হিচাপত ভাৰতৰ ডাঙৰ ৰাজ্য কোনখন? এনচাৰ ৰাজস্থান। কুৱেশ্যন নম্বৰ 2, ভাংৰা নাংগল ডেম কোনটো নদীৰ ওপৰত আছে? এনচাৰ সুতলেজ, বিল্লাপুৰ, হিমাচল প্ৰদেশত আছে। কুৱেশ্যন নম্বৰ 3, চীনৰ প্ৰেছিডেণ্টজনৰ নাম কি? এনচাৰ জিনপিং। কুৱেশ্যন নম্বৰ 4, নাগালেণ্ডৰ ৰাজধানীৰ নাম কি? এনচাৰ কোহিমা। কুৱেশ্যন নম্বৰ 5, পোলেণ্ডৰ ৰাজধানীৰ নাম কি? এনচাৰ ৱাৰ্ছ। কুৱেশ্যন নম্বৰ 6, ভাৰতৰ ব্যক্তিগত বৃহৎ বেংকটোৰ নাম কি? এনচাৰ HDFC বেংক। কুৱেশ্যন নম্বৰ 7, এয়াৰ ফ'ৰ্চ ডে কোন তাৰিখে পালন কৰা হয়? এনচাৰ 8 অক্টোবৰ। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ লগত একেলগে স্বাধীনতা লাভ কৰা দেশকেইখনৰ নাম কি? এনচাৰ কংগো, দক্ষিণ কোৰিয়া, উত্তৰ কোৰিয়া আৰু বাহৰাইন। কুৱেশ্যন নম্বৰ 9, অযোধ্যা নগৰ কোনটো নদীৰ পাৰত অৱস্থিত? এনচাৰ চৰাইউ। কুৱেশ্যন নম্বৰ 10, বিক্ৰম চেৰাভাই মহাকাশ গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত? এনচাৰ তিৰুৱনন্তপুৰম, কেৰেলা। কুৱেশ্যন নম্বৰ 11, চৰ্দাৰ বল্লভভাই পেটেল পুলিচ একাডেমী ক'ত অৱস্থিত? এনচাৰ হায়দৰাবাদ, তেলেংগানা। কুৱেশ্যন নম্বৰ 12, মাছৰ বিষয়ে আলোচনা কৰা বিষয়টো কি? এনচাৰ আইথ'লজি। কুৱেশ্যন নম্বৰ 13, বিদ্যুতৰ SI একক কি? এনচাৰ ওম। কুৱেশ্যন নম্বৰ 40, গড অফ স্মল থিং কিতাপখন কোনে লিখিছিল? এনচাৰ অৰুন্ধতী ৰয়। কুৱেশ্যন নম্বৰ 15, পৃথিৱীৰ প্ৰথম নোবেল পুৰস্কাৰ পোৱা মহিলাজনৰ নাম কি? এনচাৰ মেৰী কুৰী। পৃথিৱীৰ প্ৰথম নোবেল পুৰস্কাৰ পোৱা মহিলা। আজিৰ সেশনটোত এই 15টা প্ৰশ্নই লোৱা হৈছে। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। যদি ভুল হৈছে কমেণ্টত জনাই দিব। ইয়াৰ পিছৰ সেশনবোৰত আমি আকৌ অসম পুলিচৰ SIৰ পুৰণি প্ৰশ্নকাকতৰ বিষয়ে আলোচনা কৰিম। গতিকে নেক্সট সেশন এটাত লগ পোৱাৰ আশাৰে আজিলৈ এইখিনিয়ে। জয় আই অসম।